সোণৰ শেৱালিৰ প্ৰতি ইমান খং কিয়? জনপ্ৰিয় সুৰুজমুখী ধাৰাবাহিকখনৰ আজিৰ খণ্ডটি চাবৰ বাবে বহুত বেছি ভাল লাগিব, কিয়নো আজিৰ খণ্ডটিত আপোনালোকে দেখিবলৈ পাব আজি বহুত বেছি কান্দিব আৰু কান্দি কান্দি সমস্ত ব্ৰহ্মাণ্ডখন যে মোৰ লগত থাকিলেও মোৰ একো কামত নাহিব, মোৰ সন্তানটো যে কোনোৱে ঘূৰাই আনিব নোৱাৰিব, মোৰ সকলো সপোনবোৰ যে ভাঙি চিঙি চুৰমাৰ হৈ গ'ল এই কৈ থাকিব। লগতে আপোনালোকে আজিৰ খণ্ডটিত দেখিবলৈ পাব সোণে শেৱালিক বহুত বেছি খং কৰিব আৰু এটা সাধাৰণ কথাৰ বাবে তুমি কিয় ইমান খং কৰিছা এই শেৱালিক বহুত বেছি প্ৰশ্ন কৰিব আৰু তেতিয়া শেৱালি বহুত বেছি আৱেগিক হৈ পৰিব। লগতে আপোনালোকে আজিৰ খণ্ডটিত দেখিবলৈ পাব অনুস্মিতে আংশুমানক মই মোৰ মাৰ জীয়ৰী হৈ থাকিলেই নহ'ব, এইখন ঘৰৰ ভাল বোৱাৰীও হ'ব লাগিব এই আংশুমানক ক'ব আৰু তেতিয়া আংশুমানৰ বহুত বেছি ভাল লাগিব। গতিকে জনপ্ৰিয় সুৰুজমুখী ধাৰাবাহিকখন চাবলৈ বহুত বেছি ভাল লাগিব। আপোনালোকেও যদি সুৰুজমুখী ধাৰাবাহিকখন চাই ভাল পায় তেনেহ'লে প্লিজ ভিডিঅ'টিত লাইক কৰাৰ লগতে মোৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো প্ৰেছ কৰিবলৈ নাপাহৰিব, কিয়নো মই এনেকুৱা ধৰণৰ ভিডিঅ'বোৰে আপলোড কৰিবলৈ চেষ্টা কৰোঁ। ধন্যবাদ। সোণৰ শেৱালিৰ